নমস্কাৰ সকলোকে আছিফ ইউটিউব চেনেললৈ এতিয়া আপোনালোকৰ এক্সামৰ কাৰণে ডেট আহি পৰিছে মাত্ৰ 15টা দিন আপোনালোকে যোনটো ডেটৰ বাবে একদম উৎসুকতাৰে বাট চাই আছিলে বা পঢ়ি আছিলে ইমান দিনৰ পৰা কষ্ট কৰি সেইকাৰণে ভাবিলোঁ আপোনালোকক আছিফৰ ফালৰ পৰা কিবা যদি টিপছ দিব পাৰোঁ দিওঁ এতিয়া কি হয় যোনে আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছে তাৰ বাবেতো এই সময়কেইটা নতুনকৈ যোনে ভাবিছে যে এই 15 দিনত পঢ়ি এক্সামটো উলিয়াব পাৰিম সেইটো একদম টান হয় নোৱাৰে বুলি নকওঁ কোনোবাই পাৰিব পাৰে কিন্তু মইতো নোৱাৰিলোঁ হয় এতিয়া কি হয় আপোনালোকে সবচে বেছিকৈ ৰিভিজন কৰক আৰু মুখস্থ কৰক যিমানখিনি কনচেপ্ট আপোনালোকে পঢ়িলে থিয়ৰি পঢ়িলে এইকেইটা দিন মুখস্থ কৰক কোনোবাই যদি নকৰে মুখস্থ কৰাটো ইম্পৰ্টেণ্ট পৰীক্ষা পাছ দেখা আপুনি পাহৰি যাব একো নাই কিন্তু এইকেইদিন পূৰা মুখস্থ কৰক তাৰপিছত কি হ'ল যদিহে এক্সামটো টান আহে চবৰ কাৰণে টান আহিব কোনো পেনিক নহ'ব যদিহে এক্সামটো টান আহে আপোনালোকে নিজে কৰিবলগীয়াখিনি কৰক অযথা এনেই কুৱেশ্যন কমকৈ কৰিলোঁ বুলি নিগেটিভ মাৰ্কিং কৰিব নাযাব এক্সাম টান হ'লে কাট অফ কম যাব তো কোনো প্ৰেছাৰ ল'ব নাই বাকী আপোনালোকে ভালকৈ এক্সাম দিব লাগে আৰু মক প্ৰেক্টিছ কৰক মক এটা দুটাকৈ দিয়ক দিনটোত বেছি টাইম নাযায় এঘণ্টাকৈ আপুনি যদি এটা ৰাতিপুৱা এটা সন্ধিয়া দিয়ে আপোনাৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব মকটো যদি আপোনালোকে কিনিবলৈ নোৱাৰে বা কোনোবাই তেনেকৈ আপোনালোকে এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বা মক পেপাৰ বুলি আপোনালোকে ইউটিউবত মাৰি দিলে পাই যাব সেইবোৰ আপোনালোকে ছল্ভ কৰক আৰু আপোনালোকৰ বহুতখিনি ডাউট তাৰ পৰা ক্লিয়াৰ হ'ব তাৰপিছত লাষ্টৰ পইণ্টটো হৈছে কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন কৰক আপোনালোকে বাকী ছমাহ আগতে আপোনালোকে যি পঢ়িলে এতিয়া খালি সেইখিনি মুখস্থ কৰক লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাওক 3-4 মাহ 6 মাহলৈ চালে ভাল হয় যদি আপোনালোকৰ সময় নহয় তথাপি 3-4 মাহত চাই যাব ঠিকে আছে মোৰ ফালৰ পৰা অল দ্য বেষ্ট ভালকৈ দিব ক'ব লগাখিনি আমাৰ লগৰখিনি আগতে কৈছে যিসকলে পৰীক্ষা দি আছে সকলোকে আগন্তুক পৰীক্ষাৰ কাৰণে শুভকামনা জনাইছোঁ আৰু মই বেছি নকওঁ যিহেতু এতিয়া সময় কম আছে এই কম সময়ৰ ভিতৰত যিখিনি পঢ়া হৈছে সেইখিনিকে ৰিভিজন দি যেনেকৈ পদুমে ক'লে যে মক দিব লাগে মকটো দি পেলাই দিয়াৰ পিছত এনালাইজ কৰাটো চবতকৈ বেছি এটা মানে ইম্পৰ্টেণ্ট কথা এনালাইজটো কৰিলে গম পায় ভুল ক'ত হৈ আছে যিমান পাৰি মক দিবলৈ এতিয়া বেছি জ্ঞানৰ পিছত দৌৰিব নালাগে যে মই ধেৰ পঢ়িম সেইটো নহয় যিখিনি পঢ়িছে তাক যিমান পাৰি ৰিভিজন দি মক দি এনালাইজ কৰিলে নিশ্চয় কেইটামান হ'লেও মাৰ্ক চবৰ পেপাৰ কম্বাইন আহে একচুৱেলি AB UB AP আৰু চবৰ পেপাৰ কম্বাইন আহে আপোনালোকে সেইটো আৰু যোনটো নিজৰ প্ৰিফাৰেঞ্চ আপোনালোকে চিলেক্ট কৰিছে তেনেকৈ পাব ভালকৈ দিব এক্সামটো ইমান দিন কষ্ট কৰিছে ভালেই হ'ব তাকে ঠিক আছে ধন্যবাদ নমস্কাৰ আপোনালোক সকলোৱে গম পাইছে যে আগন্তুক SI পৰীক্ষাৰ কাৰণে এডমিট ডাউনলোডৰ ডেট ইতিমধ্যে জনোৱা হৈ গ'ল আৰু 5 জানুৱাৰীত যিহেতু ইয়াৰ এক্সাম হ'ব তাৰ বাবে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ কাৰণে বেছি দিন নাই 15 দিন আছে ইয়াৰ কাৰণে আপোনালোকে 15 দিন মানে সময় পাব সেইকাৰণে এইকেইদিন আপোনালোকে যিমান পাৰে সিমান প্ৰেক্টিছ কৰক আৰু আপোনালোকে মক টেষ্ট দিয়ক আৰু যিখিনি আপোনালোকে পঢ়িছে সেইখিনি ৰিভিজন কৰক লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ভালকৈ আৰু এবাৰ ৰিভিজন কৰক আৰু বাকী যিখিনি আপোনালোকে ইতিমধ্যে ষ্টাডি কৰিছে সেইবিলাকৰ এবাৰ ৰিপিটেশ্যন কৰক যাতে আপোনালোকে এক্সাম হলত কোনো বস্তুৰ কাৰণে কনফিউজন নহয় আৰু টাইম ৱেষ্ট নহয় আৰু আপোনালোকৰ SI এক্সামৰ কাৰণে SI আপোনাৰ UB AB কমিউনিকেশ্যন চব এটাই এক্সাম হয় চবৰ বাবে কম্বাইন এক্সাম হয় সেইকাৰণে ছেম পেপাৰ হ'ব আৰু ইয়াতে আপোনাৰ নিগেটিভ মাৰ্কো থাকে এটা কুৱেশ্যনৰ কাৰণে হাফ মাৰ্ক নিগেটিভ যায় আৰু যদি শুদ্ধ হয় তাৰ কাৰণে 1 মাৰ্ক পায় সেইকাৰণে আপোনালোকে যি এটেম্প কৰে ভালকৈ পূৰা কনফিডেঞ্চত এটেম্প কৰিব সেইখিনি বাকী কথাখিনি ৰাহুলে জনাব হয় নমস্কাৰ বহুত দিন ভিডিঅ' দিয়া নাছিল আছিফো দিয়া নাই মই দিয়া নাই বাৰু সময় পোৱা নাই অলপ ব্যস্ত হৈ আছোঁ গতিকে আপোনালোকে গম পাইছে পৰীক্ষা আহিছে আৰু মাজত একদম 15 দিন আছে মাজত গতিকে ভিডিঅ'টো আচলতে যিসকলে আগৰ পৰা পঢ়িছে তেওঁলোকৰ বাবে যিসকলে এতিয়া 15 দিনত পঢ়ি আপোনালোকে SI এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব গতিকে যিসকলে পঢ়ি আছে আগৰ পৰা ভালকৈ পঢ়ক ৰিভিজন কৰক যি পঢ়িছিল নতুন বস্তু সিমান চাব নালাগে তাৰে নতুন বস্তু নাচালেও আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ কিন্তু ভালকৈ চাব দেই কাৰেণ্ট এফেয়াৰ্ছ লাষ্ট 1 year নাচালেও 8 to 6 months চাই দিব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি বহুত ইম্পৰ্টেণ্ট তাৰপাছত ইয়াৰ লগে লগে আপোনালোকে যি আগত বিশেষকৈ যি পঢ়িছে সেইখিনি ভালকৈ ৰিভিজন কৰক বাকী মক টেষ্ট দিয়ক মক ইউটিউবতো বহুত মানে কুৱেশ্যনৰ ভিডিঅ' আহে সেইবিলাক আপোনালোকে পষ্ট কৰি নিজে মক টেষ্ট দিব পাৰিব বা বিভিন্ন ধৰণৰ আজিকালি প্ৰতিষ্ঠান আছে কোচিং প্ৰতিষ্ঠান তেওঁলোকৰ পৰা ল'ব পাৰিব যদি ইচ্ছা কৰে আপোনালোকে বেছি নাৰ্ভাছ নহ'ব পৰীক্ষাত বিন্দাছ যাব ভালকৈ একদম কনফিডেঞ্চত পৰীক্ষা দিব বাকী আপোনালোকৰ নিগেটিভ মাৰ্কিংটোৰ ক্ষেত্ৰত অলপ মনোযোগ দিব নিগেটিভ মাৰ্কিং যিহেতু 0.5
গতিকে আপোনালোকৰ দুটা কুৱেশ্যন যদি আপোনালোকে ভুল কৰি দিয়ে তেতিয়া 1 নম্বৰ কটা যাব, আপোনালোকে পোৱা নম্বৰৰ পৰা 1 নম্বৰ কটা যাব। গতিকে এইটো বহুত বেয়া। গতিকে আপোনালোকে যিখিনি জানে ভালকৈ এটেম্প কৰক, নিগেটিভ মানে নাজানা বস্তুবিলাক গেছ কৰি এটেম্প নকৰিব। সেয়াই আৰু বাকী ভালকৈ পঢ়ক। বেষ্ট অফ লাক। থেংক ইউ। যিহেতু এক্সামটো মাল্টিপল চইচ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি হয়, তো অপশ্যনকেইটাও ভালকৈ চাই ল'ব, তাতে এলিমিনেট কৰিব পাৰিব। আৰু বাকীখিনিতো ক'লে মক টেষ্ট দিবলৈ আৰু দিবলৈ ভালকৈ প্ৰেক্টিছ কৰি যাওক। 15 দিনো যথেষ্ট টাইম আছে লাষ্টৰ সময়ত। আৰু মেথছখিনি ভালকৈ কৰক, মেথছ ৰিজনিংখিনি প্ৰেক্টিছ কৰক। বাকী অৱশ্যে কৰি দিয়া। অল দ্য বেষ্ট সকলোকে। অল দ্য বেষ্ট এভৰিৱান। দীপ, লাষ্ট 15 দিন আছে এক্সামৰ কাৰণে কিবা? অল দ্য বেষ্ট থাকিল সকলোকে, ভালকৈ পঢ়িব, ৰিভিজন কৰিব। সিহঁতক অল দ্য বেষ্ট গাইজ, ভালকৈ পঢ়িব চবেই। আশা কৰোঁ চবেই সফল হওক এইবাৰ। অল দ্য বেষ্ট। অল দ্য বেষ্ট। যাম হেৰি কিবা বেছি কিবা চিৰিয়াছ ল'ব নালাগে, চিল আউট থাকা হয়। ডেকা ল'ৰা, চবেই ডেকা ল'ৰা হয়, পঢ়াটো পঢ়িব লাগে, কিন্তু জাষ্ট ৰিলেক্স উইথ কুল মাইণ্ড। চ' নিজৰ বেষ্টটো দিব। অল দ্য বেষ্ট।